মৃত্যুবার্ষিকী উপলক্ষে গীত আৰু কবিতাৰ কেন্দ্ৰীয় স্মৃতিচাৰণ সভাত উপস্থিত হোৱা শ্ৰদ্ধাৰ ব্যক্তিসকল, এই চেগতে আজি সাহিত্য সাধনা মঞ্চ তৰফৰ পৰা কৃতজ্ঞতা জনাইছো। অতি কম দিনৰ ভিতৰত মোৰ দুখন কাব্যগ্ৰন্থ প্ৰকাশৰ প্ৰভাৱ আৰু এই কাব্যগ্ৰন্থ দুখন প্ৰকাশৰ দায়িত্ব লৈছে সাহিত্য সাধনা মঞ্চ আৰু এতিয়া মই কবিতা আবৃত্তি কৰিবলৈ লৈছো। মই ভাবিছো কবিতাটো আবৃত্তি কৰোঁতে হয়তো আমি আমাৰ কলেজীয়া দিনৰ এই কাহানিৰ দিনলৈ কিছু হ'লেও ঘূৰি যাব পাৰি। কবিতাৰ শিৰোনামা নষ্টালজি কলেজীয়া দিনবোৰ। আজি দেখোন মনত পৰি কাহানিৰ কলেজীয়া দিনবোৰলৈ এৰি অহা অতি মৰম ভাল পোৱাৰ টুকুৰা নিৰিবিলি একেলগে বহি দুটি মনৰ দুটি হৃদয় একেটি সুৰতে বান্ধি হিয়াৰ হিয়াৰ ওজন বতৰা কথাবোৰ আমি ৰঙা স্মৃতিৰ পাপৰি মৰহি সপোন সপোন হৈয়ে ৰৈ চন্দ্ৰহীন সুৰহীন মাথৈতে নুশুনা গান। তেতিয়া তোমাৰ অনুভৱে আছে মোৰ হৃদয়ৰ ফুলনি আৰু বহুৰঙী ফুলৰে ৰং ছটিয়াইছিলা ৰঙা নীলা সেউজীয়া কত যে ৰঙৰ অসীমতে বিচাৰি আশাই সেউজীয়া দিনৰ পতা দিছিল এটি কুমলীয়া পাত। কাহানিৰ কলেজীয়া দিনৰ এৰি অহা তুমি লগা সময়বোৰত এতিয়াও কেঁকুৰিৰ কৃষ্ণচূড়াডালি বেকা চাউনিৰে হাঁহি পৰে নিগমত চিপচিপীয়া বৰষুণত চেঁচা চেঁচা লতা ফাগুনৰ সেই মাদকতা ভূঁয়ৰে মাজত থকা অকৃত্ৰিম প্ৰেম ব্যথা আকাশ চুব পৰা সূৰ্যক ঢুকি পোৱা বৰ্ণিল আকাশৰ ৰঙনা জীৱনৰ বতৰা হেৰাল সপোন মন আশা নিৰাশা হ'ল মাথো পৰি গ'ল স্মৃতিৰ টুকুৰা কাহানিৰ সেই কলেজীয়া দিনৰ। নমস্কাৰ।